আজি কি নহওক মানে আজি ধৰক যিহেতু হ'লেও মই অলপ দেৰি হৈছে বিশেষ আপোনালোকে মই ভাবোঁ খুব সোনকালে চাগে পালেহি যিহেতু আমাৰ প্ৰগ্ৰেমটো ষ্টাৰ্ট হয় 11:30 পইচা 11টা মানে 45 ওলাইছোঁ বৰপথাৰ মানে 15 মিনিট লাগিছে আৰু পাইছোঁ আজি কি নহওক নাম মোৰ প্ৰবীণ চুতীয়া ঘৰ বৰপথাৰ আজি কি হ'ল এটা কণ্ডিশ্যন আছে তো বিশাল চাই কৈ আছে কাহিনী এটা আপুনি কাহিনী ক'ব লাগে তো ভাবিছোঁ কাহিনী কি ক'ম এটা ষ্টৰী কোৱা আছোঁ কেনেকৈ ধৰণৰ এটা ষ্টৰী ক'ম যিটো সি ষ্টৰী হয়তো আপোনালোকৰ জীৱন হ'লে এটা টাৰ্ণিং পইণ্ট আহিব পাৰে তেনেকুৱা ষ্টৰী দিব বিচাৰে য়েছ মই ভাল পাম মানে কিয় জানো প্ৰত্যেকজন লিডাৰলৈ মই ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তাৰ নতুনকৈ অহা গেষ্টসকলক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ নাম প্ৰবীণ চুতীয়া মানে কথা কি হ'ল চব শিল্পকাৰ মানে এনেকুৱা ধৰণৰ শিল্পকাৰ হ'ব বিচাৰোঁ তো এই শিল্পকাৰ আপোনালোকে হ'ব বিচাৰি নিবিচাৰে মই নাজানো মানে যেতিয়া মই এই বিজনেছ স্কুল আহিছোঁ মই এনেকৈ ধৰণে ভাবোঁ যিকেইজনে মোক ব্যৱসায়টো দিছিলে মই এটা আপোনালোকক এটা গল্পদাৰী বস্তু মই প্ৰকাশ কৰিব বিচাৰোঁ তো চব যিজন ব্যক্তিয়ে মোক এই ব্যৱসায় দিছিলে মোক কৈছিলে যে তুমি কামটো মানে মই তোমাক যিটো কাম দিম মানে তোমাক মই এটা তোমাৰ দেহটো কাটিব বিচাৰিছোঁ তুমি কাটিবলৈ দিবা নাই চব আমাৰ বিজনেছটো হৈছে আমাৰ তেনেকুৱা বাট আমি যিটো কৰ্ম কৰোঁ তেনেকুৱা এটা ছিষ্টেমত আমি কামটো কৰিবলগীয়া হয় তেতিয়া মই ক'লোঁ যে মোক চাই কিয় কাটিব মানে চব আমি এটা কি কৰিব লাগে নিজৰ দেহটো কাটিবৰ কাৰণে এজন মানুহ আমি এৰিব পাৰোঁ জানো প্ৰকৃততে নোৱাৰোঁ মোক ক'লে তেখেতে মই ক'লোঁ ছাৰ কষ্টটো মই নোৱাৰিম সহ্য কৰিব তেখেতে ক'লে নহয় তোমাক এটা মই নতুন ৰূপ দিব বিচাৰিছোঁ তো মই কি ৰূপ দিব ছাৰ কৈছে এনেকুৱা এটা ৰূপ দিম যাতে তোমাক মানুহে গোটেই জনম তোমাক মানে খুজিবলৈ আৰম্ভ কৰিব যোনটো সঁচা কথা যদি মোক প্ৰত্যেকজন ব্যক্তিয়ে খুজে তো মোৰ ভাল লাগিব বাট মোৰ গোটেই জেনেৰেশ্যনলৈকে খুজি থাকিব মোৰ মন্দিৰটোৰ পৰাই তো তেতিয়া মই এটা বস্তু ভাবিলোঁ যে ঠিক আছে কৰিব পাৰি কামটো ঠিক আছে দিয়ক তাৰপৰা যেতিয়া মোক কামটো তেখেতে চমজাই দিলে মানে এই বস্তুটো মই ডাইৰেক্ট আপোনাক এনেকৈ ক'ব বিচাৰোঁ মই এজন যদি শিল্পকাৰ হয় মই এটা জেগাত যেতিয়া এটা বস্তু পোৱা যায় মই তাক লাহেকৈ কাটিবলৈ আৰম্ভ কৰোঁ হয়নে এজন যদি বাঁহৰ মিস্ত্ৰী যিজনে বাঁহৰ এটা বস্তু বনায় তেখেতে কি কৰে এটা বাঁহ পালে কাটি কিবা এটা ৰূপ দিব পাৰে নহয়নে আমি কি হৈছোঁ আমি নেটৱৰ্কাৰে তেনেকৈ ধৰণে এটা ৰূপ দিব বিচাৰোঁ কি ৰূপ দিব বিচাৰোঁ এজন ব্যক্তিক মই যদি নেটৱৰ্কাৰ হয় সেইজন ব্যক্তিক মই প্ৰকৃত এজন নেটৱৰ্কাৰ বনাব বিচাৰোঁ মানে চব কামটোত মোক এনেকৈ ধৰণে কোৱা হয় যেতিয়া মই এজন পূজাৰী এখন হাবিৰ মাজত তেখেতে এটা জেগাত এটা মানে তেখেতৰ এটা গন্তব্যস্থান আছিলে সেই স্থানটোত তেখেত যাব লাগে আৰু সেই জেগাত যাওঁতে তেখেতৰ বহুত দিন লাগিব কাৰণ তেখেতে হয়তো জিৰণি লৈ যাবলগীয়া হয় তেতিয়া কি হ'ল এডোখৰ জেগাত গ'ল তেখেতে তেখেতৰ এটা জুলুঙা লৈ আছিলে জুলুঙা তেখেতে কি হৈছে বটালি আৰু কিবা কিবি বস্তু আছে যিজনক তেখেতৰ যিখিনি বস্তু প্ৰয়োজন হয় তেখেতে বহিলে অলপ জিৰণি ল'লে তেখেতৰ মানে ভাগৰ যেতিয়া এটা বস্তু তেখেতে দেখা পায় তেখেতৰ অট'মেটিকলি ভাগৰ শেষ হৈ যায় দেহৰ পৰা তো হয়তো আমাৰ চাগে প্ৰত্যেকজন ব্যক্তিক নগাটা হয় যদি এজন মানুহ দেখা পায় মানে যিমান ভাগৰ আছে ভাগৰটো তেখেতৰ নাইকিয়া হৈ যায় ঠিক সেই শিল্পকাৰজনেও কি কৰিলে যেতিয়া এটা পাথৰ দেখিলে তেখেতৰ মানে ভাগৰ লাগি আছিলে সেই শিলটো দেখি মানে তেখেতে এটা মানে ভাবিয়ে পেলালে যে মই এনেকুৱা ধৰণৰ এটা ৰূপ দিব লাগে শিলটোক তেতিয়া ক'লে কৈছে সেই পাথৰ মই তোমাক এটা ৰূপ দিব বিচাৰিছোঁ তুমি সেই ৰূপটো তুমি ল'ব বিচৰা নাই পাথৰটোৱে ক'লে যদি এটা মোৰ ৰূপ দিয়ে মানে সি এটা পৰি থকা এটা পাথৰ হয় নহয়নে এটা পৰি থকা পাথৰ সি তুলি আনি কিবা এটা ৰূপ দিব আমি প্ৰত্যেকজন ব্যক্তি আমি তেনেধৰণৰ জেগাত আছোঁ ইয়াত যিসকল ব্যক্তি বহি আছে প্ৰত্যেকজন ব্যক্তি তেনেকুৱা এজন শিল্পকাৰ হয় মানে আপোনালোকক কাটি আনি এটা ৰূপ দিব বিচাৰিছে কিছুমান কি হৈছে ব্যক্তি আছে মানে যিটো তেখেতক কাটিবলৈ আৰম্ভ কৰে অলপ বিষাই তেখেতে সেইটো জেগাৰ পৰা আঁতৰি গুচি যায় নহয়নে আৰু সেই দিশটো যদি সহ্য কৰিব পাৰোঁ তেতিয়াহ'লে আমি আমাৰ কি গোটেই জনমে বা জীৱন আমাৰ সেই জেগাত গুচি থাকিব ঠিক সেই মূৰ্তিৰ মানে যিজন শিল্পকাৰে তেখেতে লাহেকৈ পাথৰটো কাটিবলৈ আৰম্ভ কৰিলে প্ৰথমটো পাথৰ অলপ পাথৰটো কাটোতে তেখেতে কি পাথৰটোৱে কৈছে সেই প্ৰভু মোক নাকাটিব আৰু মই মানে সহ্য কৰিব নোৱাৰিম কিন্তু শিল্পকাৰটো তেখেতে এটা মানে কি হ'ল তেখেতৰ এটা চিন্তাত আছে যে তেখেতে এটা ৰূপ দিব লাগে যেতিয়া পাথৰটোক যিমানে ঘাপ দিছে কৈছে পাথৰটোৱে মোক আৰু নাকাটিবা মই যিমান মানে দুখ পাইছোঁ মই আৰু সেই সহ্য কৰি মানে সহিব নোৱাৰোঁ এতিয়া লাহেকৈ সেইজনতো এটা হৃদয় আছে ন সেইজনৰ তেখেতে সেই পাথৰটোক লাহেকৈ এৰি দিলে সেই পাথৰটোক এৰি দিলে তাৰপৰা আৰু এটা পাথৰ তেখেতে হাতত তুলি ল'লে সেই পাথৰটোক ক'লে সেই পাথৰ মই তোমাক এটা ভাল ৰূপ দিব বিচাৰিছোঁ তুমি ৰূপটো ল'বৰ কাৰণে তুমি ৰেডি আছা নাই পাথৰটোক ক'লে যদি তুমি এই ৰূপটো যদি ল'বৰ কাৰণে ৰেডি হৈ থাকা তোমাক মানুহে জনমে তোমাক মানুহে পুজিব ঠিক আছে তো পাথৰটোৱে ক'লে ঠিক আছে মই যিমান কষ্ট হয় মই সহ্য কৰিব মোৰ কাৰণে ৰেডি আছোঁ আপুনি মোক কাটিব পাৰে তো সেই শিল্পকাৰজনে লাহে লাহে কাটিবলৈ আৰম্ভ কৰিলে তো কাটি ইমান ধুনীয়া এটা ৰূপ দিলে মানে ইমান ধুনীয়া এটা মূৰ্তিৰ ৰূপ দিলে মূৰ্তিটো তেখেতে কি কৰিলে কাটি পানি গছৰ কাষলৈ আঁচৰি থৈ গুচি গ'ল তেখেতে যিটো জেগালৈ গৈছে সেই যিটো জেগাৰ মানে বহুত দূৰ আছে তেখেতে
জাষ্ট জেগাৰ পৰা ঘূৰি আহিলে, ঘূৰি কিছু বছৰ পিছত তেখেতে ঘূৰি আহিছে সেইটো জেগাৰ পৰা, এটা হাবিৰ মাজত যেতিয়া এটা মূৰ্তি পৰি আছিলে, তো মানুহখিনিয়ে কি হৈছে, যিমান মানুহ আছে প্ৰত্যেকজন ব্যক্তিয়ে গৈ তাত পূজা অৰ্চনা কৰিছে। আৰু কাষতে থকা যিটো শিল মানে তেখেতে আঠা কাটা ৰাখিছিলে, তেখেতে একো ৰূপ নাপালে ন, তেখেতৰ যিটো সৌন্দৰ্য হ'ব লাগে বা যিটো ৰূপ হ'ব লাগে একো ৰূপ নথকাৰ কাৰণে তেখেতে এটা পাথৰৰ টুকুৰা হৈ পৰিলে। আৰু প্ৰত্যেকজন ব্যক্তি কি কৰে, যেতিয়া নাৰিকলটো ভাঙিবলৈ যায় সেই পাথৰটো মনতে নাভাঙে। মানে মই এইটো ক'ব বিচাৰিছোঁ, আপুনি সেই পাথৰটো নহওক, জীৱনত কৰিব বিচাৰিছে কিবা তেনেধৰণে এটা কৰক, মানে এই যিটো মূৰ্তি কৰিছিলে। আৰু যদি আপোনালোকৰ মূৰত যদি মানুহে নাৰিকল মাৰি ভাঙিব বিচাৰে, তো সেইটো কিন্তু হ'লে আপোনালোকৰ গোটেই জীৱনটো আপোনালোকে সেইটো কান্দি থাকিবলগীয়া হ'ব। তো নহয়নে? চ' প্ৰত্যেকজন ব্যক্তিয়ে তেনেধৰণে কৰ্ম কৰিব লাগিব। মানে কৰ্ম কি হৈছে, মই কাম নিজকে কামটোত অৱহেলিত হ'ব নালাগিব, কামটো কৰা নিচিনাকে কৰিব লাগিব। মানে কি কৰিব লাগিব, মোৰ জীৱনটো কি হৈছে মোৰ দৰকাৰ নপৰে, আহিব লাগিব মোৰ ভৱিষ্যত মোৰ ফেমিলিটো কি হ'ব সেইটোৱে মোক চিন্তা কৰিবলগীয়া কথা বহুতখিনি প্ৰয়োজন আছে। চ' আমি কি কৰি আছোঁ, আমি কিছুমান প্লেনিঙত থাকোঁ, তো প্লেনিং কিছুমান ছাকচেছ হৈ যায়। একচুৱেলি কি হয়, আমি চব যেতিয়া এটা কাম কৰিব বিচাৰোঁ, আমি এটা প্লেনিং লৈ এটা সিদ্ধান্ত লৈ আমি কামটো কৰিব বিচাৰোঁ, নহ'লে প্ৰত্যেকজন লিডাৰে আমাৰ চব আপোনালোকক যে আমি ঠিক কথা ক'বলগীয়া হয়, আমাৰ প্ৰত্যেকজন লিডাৰ লিড হয়। আমি এটা টাইমত আমাৰ প্ৰত্যেকজন লিডাৰ আমি বহি লওঁ, নিৰ্দিষ্টভাৱে কিছুমান কথা তাত আলোচনা কৰা হয়, যেনে টিমটো কেনেকৈ ধৰণে ডেভেলপ কৰা হয়, কি কৰা হয়। তো মই এনেকৈ ধৰণে ভাবোঁ, আপোনালোকে নিজকে সেই মানে পেলাই দিয়া পাথৰটো হিচাপে অনুভৱ নকৰক, তো এনেকুৱা এটা পাথৰ বনক, এই যিজন শিল্পকাৰ মানে আজি যিকেইজন লিডাৰ আছে তেখেতলোক একোজন শিল্পকাৰ হয়। তো আপোনালোকক একোটা ভাল ৰূপ দিব বিচাৰিছে, তো সেই ৰূপটো যদি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোক 100% গোটেই জীৱনটোৱে আপোনালোকক প্ৰত্যেকজন ব্যক্তি বা প্ৰত্যেক আপোনাৰ টোটেল ফেমিলি বা আপোনাৰ সমাজখনে আপোনাক কেনেধৰণে পুজিব, তো সেই পুজত ল'ব বিচাৰে আপুনি। Yes. এটা জোৰদাৰ এক্সাইটমেণ্টেৰে